কৃষ্ণ আজি আকৌ বহুত দিন বিৰতিৰ পিছত নতুন এটি ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ আপোনালোকক। তো আজি মানে বিশেষ এটা ঠাইলৈ গৈ আছোঁ আমি ৰাতিপুৱা। এতিয়া সময় হৈছে কেইটা বাজিলে 5:40 মান হৈছে। তো সকলোৱে গমে পায় আমাৰ অসমত এটা জ্যোতিৰ্লিংগ আছে। আমাৰ ভাৰতৰ টোটেল 12টা জ্যোতিৰ্লিংগ আছে আৰু তাৰে 6 নম্বৰটো আমাৰ অসমতে আছে। আমি সেইটো চাবৰ কাৰণে গৈ আছোঁ আজি। তো বলক আপোনালোককো দেখাম আমাৰ লগত। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মানে এইকেইদিন বলবমৰ কাৰণে বহুত মানুহ হৈ আছে ইয়াতে। সেইকাৰণে আমি ৰাতিপুৱাই ওলাইছোঁ। ৰাতিপুৱাটো 4টা বজাতে উঠিছোঁ, ভাবিছিলোঁ আৰু সোনকালে আহিম, কিন্তু ওলাওঁতে 5:40 মান হৈ গ'ল। এতিয়া পাহাৰত উঠি আছোঁ, ওপৰলৈ মন্দিৰৰ ওচৰলৈ গৈ আছোঁ। আপোনালোকে আহিলে মানে এইকেইদিন যেতিয়া আহিব খুজিছে ৰাতিপুৱাই আহিব লাগিব, নহ'লে বহুত মানুহৰ ভিৰ হয় ইয়াতে। সেইকাৰণে মই ৰাতিপুৱাই ওলাই আছোঁ। আৰু মোৰ লগত আৰু এজনী আছে বাৰু, এই আগত গৈ আছে, মোবাইল চাই আছে। বলক বাকীখিনি আপোনালোকক ওপৰত গৈ দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে গোটেইখিনি গম পাব। তো এতিয়া এইটো ৰাস্তাত আমি গণেশ মন্দিৰ পালোঁ, আৰু ইয়াতে গণেশ মন্দিৰত আমি দৰ্শন কৰি আগত শিৱ মন্দিৰ আছে, তালৈ গৈ থাকিম। বৰ্তমান আমি গণেশ বাবা দৰ্শন কৰিলোঁ। বাবাৰ দৰ্শন হৈ গ'ল, চাকি ধূপ জ্বলালোঁ। তো এতিয়া বাবাক দৰ্শন কৰি গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈকে, ভীমাশংকৰ মন্দিৰলৈকে। তো বলক আৰু আগত গৈ গোটেইখিনি দেখাম আপোনালোকক। আহি বৰ্তমান আমি মন্দিৰৰ গেট পালোঁ। এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাম। এতিয়া ইয়াতে চেণ্ডেলবিলাক ৰাখিব লাগিব, চেণ্ডেলখিনি ইয়াতে ৰাখি গৈ আছোঁ ভিতৰত। বৰ্তমান আমি উপস্থিত হৈছোঁ অসমৰ একমাত্ৰ জ্যোতিৰ্লিংগ, যিটো আছে আমাৰ গুৱাহাটীৰ গড়চুকৰ পামহিত। তো সেই ভীমাশংকৰ মন্দিৰ আমি আহি এতিয়া মন্দিৰ দৰ্শনৰ কাৰণে গৈ আছোঁ। গেটৰ পৰা সোমালোঁ, আৰু ইয়াৰে ইতিহাসটো মই আপোনালোকক পিছত জনাই আছোঁ। কেনেকৈ মন্দিৰ ইয়াত স্থাপন হ'ল, কি আছিলে আগত, সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজি যিহেতু ৰবিবাৰ, সেইকাৰণে মানুহৰ অলপ ভিৰ হৈছে। তথাপিও মানে যথেষ্টখিনি কম আছে মানুহ আজি। মানে অহাকালিতো সোমবাৰ আছে, বহুত মানুহ হ'ব ইয়াত। আৰু আমি চাকিসমূহ এতিয়া ইয়াতে জ্বলাব লাগিব। ইয়াতে চাকিখিনি জ্বলাই চাকিটো ইয়াত জ্বলাম, আৰু তাৰপিছত গৈ বাবাক দৰ্শন কৰিম ওচৰত। ফাইনেলি আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল। আমি বৰ্তমান দৰ্শন কৰি আহিলোঁ। এতিয়া বহুত মানুহৰ ভিৰ হৈছে, আমি ৰাতিপুৱা অহাৰ কাৰণে সোনকালে তো দৰ্শন কৰিব পাৰিলোঁ। এতিয়া মানে বহুত দূৰৰ পৰা লাইন আছে, আপোনালোকক দেখাই আছোঁ। এয়া এতিয়া চাব আপোনালোকে, ইমানখিনি লাইন হৈ গ'ল। আমি ৰাতিপুৱা সোনকালে আহিছিলোঁ কাৰণে মানে ইয়াত লাইন নাপালোঁ। এতিয়া মানুহ বহুত ভিৰ, মানে আজি এইফালে দেওবাৰ, তো সেইকাৰণে মানুহবিলাক আহিছে। কিন্তু অহাকালিতো আৰু মানুহ হ'ব,
একদম মেইন গেটৰ পৰা লাইন হ'ব অহাকালিলৈ। তো আজি ইমানখিনি মানুহ আহিছে দেওবাৰৰ কাৰণে। আৰু আপোনালোকক কৈছিলোঁ মই আৰম্ভণিতে যে ভাৰতৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত আমাৰ এইটো 6 নম্বৰ জ্যোতিৰ্লিংগ আছিলে আৰু অসমৰ একমাত্ৰ জ্যোতিৰ্লিংগ হৈছে এইটো ভীমাশংকৰ জ্যোতিৰ্লিংগ। আৰু এইটো আছে আপোনাৰ ডাকিনী পাহাৰ, এখন পাহাৰৰ নাম হৈছে ডাকিনী পাহাৰত অৱস্থিত। আৰু ইয়াৰ ৰহস্য আছে আপোনালোকক মই জনাই আছোঁ। আৰু ইয়াৰ মানে পূজাৰীয়ে কোৱা মতে, ইয়াৰ পূজাৰীজনৰ মতে মানে ইয়াত ডাকিনীপুৰত মানে ভীম নামৰ এজন অসুৰ আছিলে। আৰু অসুৰে মানে ইয়াতে বহু বছৰ ধৰি মানে তপস্যা কৰি আছিল আৰু তপস্যা কৰি মানে ব্ৰহ্মাৰ পৰা বৰ লাভ কৰিছিল। আৰু সেই বৰ লাভ কৰি মানে তেখেত মানে বহুত অত্যাচাৰী হৈ গ'ল। অত্যাচাৰী হৈ ইয়াতে কামদেৱক মানে ইয়াতে বন্দী কৰি ৰাখিলে। আৰু মানে যেতিয়া কামদেৱক ইয়াতে বন্দী কৰি ৰাখিছিলে তেতিয়া কামদেৱে কি কৰিছিলে, মহাদেৱৰ মানে জপ কৰিছিলে ইয়াতে, তপস্যা কৰি আছিলে আৰু মূৰ্তি বনাই কিনে তপস্যা কৰি আছিলে। তেতিয়া কি কৰিলে অসুৰে, যিজন ভীমাসুৰ বুলি আছিলে তেখেতে মানে সেই শিৱলিংগটো ভাঙি দিব দিলে। যেতিয়া সেই শিৱলিংগটো জ্বলাই দিব দিছিলে তেতিয়া মানে সেই শিৱলিংগৰ পৰা প্ৰবাদহৈ মানে মহাদেৱ মানে তাত ওলাই কিনে যিজন অসুৰ আছিলে ভীমাসুৰ তেখেতক মানে ভস্ম কৰি দিছিলে। যেতিয়া ভীমাসুৰৰ সেই শৰীৰটো জ্বলি আছিলে তেতিয়া মানে ইন্দ্ৰ দেৱতাই কি কৰিলে, শিৱক মানে অনুৰোধ কৰিলে যে জুইটো নুমাব লাগে। আৰু যেতিয়া শিৱই মানে গংগাক আহ্বান কৰিলে তেতিয়া গংগাই মানে ভীমাসুৰৰ জুইটো নমাই দিলে। আৰু তেতিয়াৰ পৰা ইয়াতে শিৱ প্ৰকট হৈ থাকিলে আৰু গংগা এতিয়া বৈ থাকিলে, এতিয়াও সেই নিজৰাটো বৈ আছে এইফালৰ পৰা। আৰু সেইকাৰণে এই জেগাটোৰ নাম মানে দুজনৰ নাম মিলি কিনে এইটো ভীমাশংকৰ হৈছে। ভীম আছিলে অসুৰ আৰু অসুৰজনৰ নাম, আৰু শংকৰ আছিলে আমাৰ শিৱ মহাদেৱ। তো এই দুটা মিলি কিনে ভীমাশংকৰ হ'ল আৰু তাৰ পৰাই ভীমাশংকৰ জ্যোতিৰ্লিংগ ইয়াত হোৱা বুলি আমি জানিব পাৰিছোঁ ইয়াৰ পূজাৰীয়ে মানে কোৱা মতে। এইখিনিয়ে আছিলে ভীমাশংকৰৰ মই জনাত আৰু ইয়াৰ মানুহে কোৱা মতে এইখিনি আছিলে ইয়াৰ ৰহস্য। কেনে পালে নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব যদি ইয়াত কিবা ভুল হৈছে। তো আজিলৈ এইখিনি আছিলে, ধন্যবাদ।